आपका शुभ नाम? मोर नाम अमर दास। आप कहाँ से आए हो सर? मैं অসমৰ ডিব্ৰুগড় জিলাৰ পৰা আহিছোঁ। আপুনি অসমৰ পৰা আহিছে। আপোনাৰ অসমীয়াতে জানিবলৈ প্ৰয়াস কৰিম যিহেতু আপুনি অসমৰ পৰা আহিলে। ছাৰ, সন্ত ৰামপাল গোমাজৰ সান্নিধ্যত যি ইয়াত বিশাল দিব্য ধৰ্মযজ্ঞ আয়োজন কৰিছে, কি উপলক্ষে আচলতে এই দিব্য ধৰ্মযজ্ঞ আয়োজন কৰিছে সেই বিষয়ে জনাওকচোন আমাৰ দৰ্শকসকলক। হয়, এই দিব্য ধৰ্ম যজ্ঞ একচুৱেলি আজি এইটো 512 সংখ্যক দিব্য ধৰ্ম যজ্ঞ হয়। আজিৰ পৰা প্ৰায় আপোনাৰ 1513 চনত তেতিয়া কবিৰ চাহেবে লীলা কৰিছিলে। কবিৰ চাহেব আহি কাশীৰ লহৰতালাত মানৱ শৰীৰত আহি যিখিনি লীলা কৰিছিলে, হিন্দু মুছলিমক এক কৰিবলৈ যিখিনি কৰিছিলে, তেতিয়াৰ কিছুমান ধৰ্মগুৰুসকলে বিৰোধিতা কৰিছিলে, কবিৰ চাহেবক নামানিছিলে, তেওঁৰ জ্ঞানটোক মানিব বিচৰা নাছিলে আৰু কবিৰ চাহেবক বদনাম কৰিবলৈ ষড়যন্ত্ৰ কৰি কিছুমান ধৰ্মগুৰুসকলে এটা মানে ভুৱা চিঠি প্ৰচাৰ কৰিছিলে। গোটেই সমাজক মানে নিমন্ত্ৰণ, ভুৱা চিঠিৰে নিমন্ত্ৰণ কৰিছিলে যে কবিৰ চাহেবে এনেকৈ ভাণ্ডাৰা কৰি আছে বুলি, যাতে মানুহ সমাগম হওক, ভিৰ হওক আৰু কবিৰ চাহেবে যাতে তেওঁলোকক ভাণ্ডাৰা খুৱাব নোৱাৰে আৰু বদনাম হওক, তেনেকৈ ষড়যন্ত্ৰ কৰি ভুৱা চিঠি প্ৰস্তুত কৰিছিলে। মানুহ সমাগম হৈছিলে। তেতিয়া 18 লাখ মানুহ গোট খাইছিলে। কিন্তু কবিৰ চাহেবে স্বয়ং পৰমাত্মা হয়। কবিৰ চাহেবে এনেকুৱা লীলা কৰিলে যে সতলোকৰ পৰা গোটেই মানে ৰেডিমেড ভাণ্ডাৰাৰ যিমান সামগ্ৰী, টেণ্ট লগোৱাৰ পৰা আদি কৰি মানে 18 লাখ মানুহৰ ভাণ্ডাৰা নিমিষতে আনি প্ৰস্তুত কৰালে আৰু ধুনীয়াকৈ পৰিপাটিকৈ বহাই অকল ভাণ্ডাৰাই নহয়, লগতে মানে দহৰ আৰু চহৰ চাদৰ এখন আৰু মুদ্ৰা সেইখিনি দি গোটেই 18 লাখ মানে মানুহক ভাণ্ডাৰা কৰাই সেইখিনি বস্তু দিবলৈ সক্ষম হৈছিলে। আৰু তেতিয়া ধৰ্মগুৰুসকলৰ মুখ বন্ধ হৈ গৈছিলে। সেই ভুৱা চিঠিৰ প্ৰত্যুত্তৰত কবিৰ চাহেবে ধুনীয়াকৈ ভাণ্ডাৰা কৰি দেখুৱাইছিলে। সেই একেখিনি অনুষ্ঠানে আজি 512 সংখ্যক হৈছে। আজি ধানানা ধামত আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজে সেই কবিৰ চাহেবৰে স্বৰূপ হয় তেখেত। আজি এই ধানানা ধামত সেই দিব্য ধৰ্ম যজ্ঞ অনুষ্ঠান পালন হৈছে আৰু তাতে আমি অংশগ্ৰহণ কৰিব আহিছোঁ। সঁচাকৈ ছাৰ, আমিও দেখিছোঁ ইয়াত লাখৰ তুলনাত যিহেতু শ্ৰদ্ধালুক আমি দেখিছোঁ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভিৰ কৰি ইয়াত মানে ভোজন গ্ৰহণ কৰাও আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াতে আমি এটা আচৰিত দৃশ্য দেখিছোঁ যে ইয়াত কোনো ধৰণৰ ভেদভাৱ দেখা নাই। সকলো সম্প্ৰদায়ৰ লোকে কোনো জাত পাতৰ ভেদভাৱ নকৰাকৈ ইয়াতে সমিল মিলে একেলগে বহি ভোজন গ্ৰহণ কৰি আছে, একেলগে বহিছে, কথা পাতিছে, একেলগে শুইছে, কোনো ধৰণৰ ভেদভাৱ কৰা নাই। এই ক্ষেত্ৰত ছাৰ, এইটো কেনেকৈ সম্ভৱ যে এনেকুৱা এটা বিশাল সমাগমত কোনো ধৰণৰ ভেদভাৱ নকৰা এটা দৃশ্য আমি দেখিছোঁ? হয়, সেইটো সঁচা কথা। ইয়াত লাখ লাখ শ্ৰদ্ধালু আহিছে। আমাৰ ভকতসকলৰ কাৰণে ছেপাৰেটকৈ, মাতা বহিনসকলৰ কাৰণে ছেপাৰেটকৈ ব্যৱস্থা কৰি থকা হৈছে। ইয়াত কোনো ধৰণৰ মানে ইয়াত তেনেকৈ খেলি মেলি হোৱাৰ সম্ভাৱনা নাই। আৰু একচুৱেলি এইখিনি সম্ভৱ হৈ উঠিছে একচুৱেলি পৰমাত্মা, স্বয়ং পৰমাত্মাৰ আশীৰ্বাদ, পৰমাত্মা স্বয়ং আহি ইয়াত লীলা কৰিছে বুলিয়ে ইমানখিনি সম্ভৱ হৈছে। নহ'লে আমি ইয়াৰ আগতো বহুতখিনি অনুষ্ঠানত আমি ভাগ লৈছোঁ, দেখিছোঁ। যিমান চেষ্টা কৰিলে ইমান পৰিপাটিকৈ সফল হ'ব নোৱাৰে। ইয়াত আমি ধানানা ধামত আহি দেখিছোঁ। অকল ধানানা ধামতে নহয়, ভাৰতবৰ্ষৰ মুঠতে 12খন এনেকুৱা আশ্ৰম আছে সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যত বছৰত 6টা এনেকৈ সমাগম হয়। গোটেই 6টা সমাগমতে এনেকৈ দৃশ্য আমি দেখিবলৈ পাইছোঁ, য'ত কোনো ধৰণৰ মানে ভেদাভেদ দেখিবলৈ পোৱা নাযায়। আৰু ছাৰ, আৰু এটা কথা জানিব বিচাৰিম, আমি বিভিন্ন ছ'চিয়েল মিডিয়াত যিটো আমি প্ৰায় বিভিন্ন ধৰণৰ ঘটনা দেখিবলৈ পাওঁ, সেই ঘটনাবিলাক বিভিন্ন নিউজ চেনেলে হওক, বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মানে উৰাই ঘূৰাই দেখুৱাই থাকে। মানে সঁচা মিছা কোনো বুলি কথা নাই, কিন্তু সেই বাতৰিবিলাক আমি প্ৰায় দেখিবলৈ পাই থাকোঁ। একেটা বাতৰিকে উৰাই ঘূৰাই দেখুৱাই থাকে। কিন্তু বৰ্তমান সময়ত সন্ত ৰামপাল গোমাজে যিবিলাক সমাজ কল্যাণৰ কাৰণে যিবিলাক কাৰ্য কৰি আছে তেখেতে, বা যিবিলাক সেৱা আগবঢ়াই আছে, কিন্তু অন্য মিডিয়া চেনেলবিলাকে সেই সত্যক মানে জনসাধাৰণৰ সন্মুখত দেখুৱাবলৈ প্ৰয়াস কৰা নাই। এই ক্ষেত্ৰত আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব বিচাৰিছে? হয়, আপুনি ঠিকেই কৈছে। ছ'চিয়েল মিডিয়াক যিহেতু চতুৰ্থ স্তম্ভ বুলি কোৱা হৈছে, কিন্তু এইখিনিত মই এটা কথাই ক'ব বিচাৰিম,
এটা সময়ত যেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ যেনেকৈ 2014 চনত যিটো কাণ্ড হৈছিলে বৰুৱালা কাণ্ড তেতিয়া আমাৰ যিবিলাক মানে মিডিয়া চেনেল আছিলে গোটেই প্ৰত্যেকটা চেনেলে মানে গুৰুজীক আমাক বদনাম কৰিবলৈ একো মানে বাকী ৰখা নাই যোনে যেনেকৈ পাৰিলে ভুৱা প্ৰচাৰ কৰিছিলে আজি গুৰুজীয়ে যিখিনি কাম সমাজৰ কাৰণে যিখিনি আজি ভাল কাম কৰি আগবঢ়াইছে সেইখিনি বস্তু তেওঁলোক দেখুৱাবলৈ আগবাঢ়ি অহা নাই যিহেতু তেওঁলোক আগতে বদনাম কৰি থৈছে আজি আহি আকৌ একেজন গুৰুকে তেওঁলোক মানে সুনাম কৰিবলৈ টান পাইছে বা নিজৰ যিটো ষ্টেটাছ আছে সেইটো তললৈ যাব বুলি হয়তো তেওঁলোক আগবাঢ়ি অহা নাই তথাপিও আজি গুৰুজীয়ে যিখিনি কৰিছে আমাৰ সেইখিনি মানে লুকাই থকা নাই ছ'চিয়েল মিডিয়াত অট'মেটিকেলি ওলাই আহিছে আগৰ যিখিনি ভুল কৰি থৈছে তেওঁলোক নিজৰ শুধৰণিও কৰিছে আপোনালোকে দেখিবলৈ পাব ছ'চিয়েল মিডিয়াতে দেখিবলৈ পাইছোঁ আমি আজি হাৰিয়ানা প্ৰান্তত য'ত নেকি গুৰুজীৰ খুব বেছি মানে বিৰোধিতা হৈছিলে অপপ্ৰচাৰ চলাইছিলে গুৰুজীক বদনাম কৰিবলৈ যিবিলাক ব্যক্তিয়ে যিবিলাক অনুষ্ঠানে যিবিলাক মানে গাঁৱে উঠি পৰি লাগিছিলে তেওঁলোকে আজি গুৰুজীক আমাক সন্মান জনাইছে গুৰুজীয়ে এনেকৈ মানে উদাহৰণ দাঙি ধৰিলে আজি গোটেই হাৰিয়ানাবাসী ৰাইজে গুৰুজীৰ কাৰণে জয়কাৰা লগাই আছে কাৰণ গুৰুজীয়ে আজি আমাৰ সন্ত ৰামপাল মহাৰাজে যিখিনি তেওঁলোকৰ কাৰণে যিখিনি সহায় সহযোগিতা আগবঢ়াইছে আজি বান সাহায্য যি ধৰণে আগবঢ়াইছে আজি আমাৰ এই বান সাহায্য কৰাত আমাৰ চৰকাৰো বিফল হৈছে য'ত আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক যিখিনি সাহায্য আগবঢ়াইছে যাৰ ঘৰ নাই আজি গুৰুজীয়ে অন্নপূৰ্ণা মুহিম নামত এটা অভিযান চলাই আছে সেই মুহিমৰ জৰিয়তে সেই অভিযানৰ জৰিয়তে দুখীয়া ৰাইজে ঘৰ পাইছে খোৱা সামগ্ৰী পাইছে তাৰপিছত পঢ়া শুনাৰ পৰা আদি কৰি চিকিৎসাৰ পৰা সকলোখিনি সা সুবিধা আমাৰ গুৰুজীয়ে সেই অন্নপূৰ্ণা মুহিমৰ জৰিয়তে আগবঢ়াই আছে এই গোটেইখিনি বস্তু সাঙুৰি ল'লে আমাৰ হাৰিয়ানা ৰাজ্যকে আদি কৰি আমাৰ ভাৰতবৰ্ষত যিমানখিনি ৰাজ্য আছে প্ৰত্যেক ৰাজ্যতে আমি দেখিবলৈ পাইছোঁ সেইখিনি সাহায্য লাভ কৰিবলৈ আমাৰ জনসাধাৰণে লাভ কৰি আছে গতিকে আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজক আজি 10 বছৰ আগত যিখিনি বদনাম কৰিছিলে ষড়যন্ত্ৰ কৰি সেইখিনি এতিয়া মানে স্পষ্ট হৈ আহিছে আৰু বেছি দিন নাই গোটেই সমাজে গম পাব আৰু ছাৰ আপুনি কি ভাবে বৰ্তমান সময়ত কলিযুগৰে যি সত্য যুগৰ যি আৰম্ভণি বুলি সন্ত ৰামপাল গুৰুমহাৰাজৰ শিষ্যসকলে দাবী কৰে আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ এগৰাকী শিষ্য আপোনাৰ কেনে অনুভৱ ছাৰ কলিযুগতে সত্য যুগৰ আৰম্ভণি হৈছে বুলি আপুনি ভাবেনে হয় ভাবোঁ 100% ভাবোঁ কাৰণ যিখিনি কাম আজি আমাৰ গুৰুজীয়ে কৰিছে আজি নিচামুক্তিৰ পৰা আৰম্ভ কৰি আমাৰ যিটো যৌতুকমুক্ত বিবাহ সেইখিনি গোটেইখিনি ভাল কাম যিমান সমাজত হ'ব লাগে গোটেইখিনি কাম আমাৰ গুৰুজীয়ে নিজৰ জ্ঞান আধাৰত যিখিনি জ্ঞান প্ৰদান কৰিছে আজি সেই জ্ঞান আধাৰত আমাৰ কলি যুগত সত্য যুগৰ যিটো এটা মিছন চলি আছে যে কলি যুগতে সত্য যুগৰ নিচিনা আমি এটা পৰিৱেশ দেখিবলৈ পাইছোঁ সঁচা কথা হ'বলৈ গৈ আছে আমি সেইখিনি অনুভৱ কৰিব পাইছোঁ ৰাইজেও খুব অতি সোনকালে সেইখিনি গম পাব হয় দৰ্শকসকল ইতিমধ্যে এই অসমৰ পৰা অহা শ্ৰদ্ধালুগৰাকীয়ে বিতংভাৱে বুজাই কৈছে যে আচলতে সন্ত ৰামপাল গুৰুমহাৰাজক প্ৰায় 10 বছৰ আগতে অন্য মিডিয়া চেনেলবিলাকে অপপ্ৰচাৰ কৰি যি তেখেতক বদনাম কৰিবৰ কাৰণে যি অপপ্ৰচাৰ চলাইছিলে সেই লাজতে আজি সন্ত ৰামপাল গুৰুমহাৰাজে যিখিনি ভাল কাম জনকল্যাণৰ কাৰণে যিখিনি সেৱা আগবঢ়াই আছে দৰিদ্ৰ লোকৰ বাবে যি সেৱা আগবঢ়াই আছে দৰিদ্ৰ কৃষকৰ বাবে যি বানপীড়িত কৃষকৰ বাবে যি সেৱা আগবঢ়াই আছে সেই ভাল কৰ্মবিলাক তেওঁলোকে প্ৰকৃত সত্যক জনসাধাৰণৰ সন্মুখত দেখুৱাবৰ কাৰণে লাজ কৰিছে সেয়েহে সতলোক আশ্ৰম ধনাৰাম ধাম বুলিয়ে নহয় অন্য সতলোক আশ্ৰমতো এছ নিউজৰ লগতে আৰু অন্য 2-এটা চেনেলৰ বাহিৰে অন্য মিডিয়া চেনেলসমূহক আমি সঁচাকৈ এই সতলোক আশ্ৰম ধনাৰাম ধামৰ লগতে অন্য আশ্ৰমবিলাকতো আমি দেখিবলৈ পোৱা নাই গতিকে দৰ্শকসকল আমাৰ সৈতে জড়িত হৈ থাকিব আমি প্ৰকৃত সত্যক আপোনালোকক সময়ে সময়ে দেখুৱাবলৈ প্ৰয়াস কৰিম আমাৰ সৈতে জড়িত হৈ থাকিব আৰু যদিহে সময় পায় সন্ত ৰামপাল গুৰুমহাৰাজৰ সতলোক আশ্ৰমলৈ আহি এনেকুৱা সুন্দৰ দৃশ্য উপভোগ কৰিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ